Hello friends, welcome to Bizegyan Ofomoloi Swagatom Janaisu. আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো. So let's get started. Let's create our own environment. So friends, 14 মেৰ দিনাখন ইণ্ডিয়ান ডিফেন্স ষ্টাফে এটা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰে য'ত টুৰ অফ ডিউটি নামেৰে এটা নতুন সামৰিক আঁচনি ঘোষণা কৰা হয়। লগে লগে দেশৰ জনসাধাৰণৰ মাজত কৌতূহলৰ সৃষ্টি হয়। গতিকে আহকচোন এই বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰোঁ। যিহেতু টুৰ অফ ডিউটি স্থলসেনা অৰ্থাৎ ইণ্ডিয়ান আৰ্মিৰ লগত জড়িত, সেয়েহে ভাৰতীয় স্থলসেনাৰ বিষয়ে অলপ জানি লওঁ আহক। ভাৰতীয় স্থলসেনা হৈছে ভাৰতৰ 3 প্ৰকাৰৰ সৈন্য বাহিনীৰ এটা অংশ। অন্য দুটা হৈছে বায়ুসেনা আৰু নৌসেনা। এই 3 প্ৰকাৰৰ সেনা বাহিনীৰ ভিতৰত স্থলসেনাই হৈছে বৃহৎ। বৰ্তমান সময়ত ভাৰতীয় স্থল সেনা বাহিনীত মুঠ 12,37,117 জন সক্ৰিয় সৈন্য আছে। ই হৈছে বিশ্বৰ ভিতৰত চতুৰ্থ বৃহৎ সেনা বাহিনী, অৰ্থাৎ USA, ৰাছিয়া আৰু চাইনাৰ পিছতে ভাৰতবৰ্ষৰ স্থান। ভাৰতীয় স্থলসেনাক 1895 চনৰ 1 এপ্ৰিল তাৰিখে গঠন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এই সংগঠনে ভূস্থলত সংঘটিত সকলো ধৰণৰ যুদ্ধ বিগ্ৰহত দায়িত্ব সহকাৰে অংশগ্ৰহণ কৰি আহিছে। ভাৰতীয় সেনা বাহিনীৰ কমাণ্ডাৰ ইন চিফ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি। বৰ্তমান সময়ত চিফ অৱ দ্য আৰ্মি ষ্টাফ হৈছে জেনেৰেল মনোজ মুকুন্দ নৰৱানে। ভাৰতীয় স্থলসেনাৰ মুখ্য উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰা তথা ৰাষ্ট্ৰীয় সংহতি বৰ্তাই ৰখা। লগতে ই বাহ্যিক আক্ৰমণৰ পৰা দেশক সুৰক্ষা প্ৰদান কৰে আৰু আভ্যন্তৰীণ শান্তি শৃংখলা বিনষ্ট কৰিব বিচৰা থ্ৰেটবোৰক চিনাক্ত কৰি দেশক সুৰক্ষা প্ৰদান কৰে। ই দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা চোৱাচিতা কৰে আৰু লগতে শান্তি শৃংখলা বৰ্তাই ৰাখে। তাৰোপৰি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ভাৰতীয় স্থলসেনাই উদ্ধাৰ অভিযানো চলায়। গতিকে ভাৰতীয় স্থলসেনা হৈছে ভাৰতীয় সেনা বাহিনীৰ গুৰুত্বপূৰ্ণ আৰু অভিন্ন অংগ। প্ৰত্যেক বছৰে 15 জানুৱাৰী দিনাখন স্থলসেনা দিৱস অৰ্থাৎ আৰ্মি ডে পালন কৰা হয়। 1949 চনৰ এই দিনাখনেই ফিল্ড মাৰ্শ্বাল কনাণ্ডেৰা এম কৰিয়প্পাই প্ৰথম ইণ্ডিয়ান আৰ্মিৰ কমাণ্ডাৰ ইন চিফ হিচাপে শপত গ্ৰহণ কৰিছিল। গতিকে এই স্মৃতিকে ৰোমন্থন কৰি প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে আৰ্মি ডে পালন কৰা হয় আৰু ইয়াৰ যোগেদি ভাৰতীয় স্থলসেনাক সন্মান যচা হয়। এই বছৰ ইণ্ডিয়ান ডিফেন্স ষ্টাফ নামেৰে এটা নতুন সংস্থা গঠন কৰা হৈছে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে সেনা বাহিনীৰ 3টা বিভাগৰ মাজত সমন্বয় স্থাপন কৰা। ইয়াৰ চিফ হৈছে জেনেৰেল বিপিন ৰাৱত। এখেত ইণ্ডিয়ান আৰ্মিৰ ফৰ্মাৰ চিফ আছিল। নাও হোৱাট ইজ টুৰ অফ ডিউটি? টুৰ অফ ডিউটি হৈছে এটা আঁচনি যাৰ জৰিয়তে ভাৰতীয় স্থলসেনাই অসামৰিক নাগৰিকক স্থলসেনাত অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে এই সময় পৰ্যন্ত এই আঁচনি কাৰ্যকৰী হোৱা নাই, কিন্তু অনতিপলমে ইয়াক কাৰ্যকৰী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ এই আঁচনি ঘোষণা কৰাৰ লগে লগে অত্যাধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই আঁচনিৰ জৰিয়তে সামৰিক কাৰ্যকলাপৰ লগত জড়িত নথকা নাগৰিকক 3 বছৰৰ বাবে স্থলসেনাত নিজৰ ভূমিকা আগবঢ়াবলৈ সুযোগ প্ৰদান কৰা হ'ব। নাও হোৱাই স্থলসেনাই কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে? চাওক, চৰকাৰী তথ্য মতে ভাৰতবৰ্ষত এনে বহুত ইয়ুথ আছে যিসকলে সেনাত নিজৰ কেৰিয়াৰ বনাব নোখোজে, কিন্তু সৈনিকৰ জীৱনশৈলীৰ সোৱাদ ল'ব বিচাৰে। গতিকে এনে যুৱ সমাজক এই আঁচনিয়ে সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাই বৰ্ধিত হাৰত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে। গতিকে নিবনুৱা দূৰীকৰণৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। আকৌ এই আঁচনিৰ ফলত ডিফেন্স বাজেটৰ খৰচৰ পৰিমাণ কম হ'ব। বৰ্তমান সময়ত সৈন্যসকলক শ্বৰ্ট ছাৰ্ভিচ কমিছনৰ অধীনত 10 বছৰৰ বাবে নিযুক্তি দিয়া হয় আৰু এই কাৰ্যকাল 14 বছৰলৈকে সম্প্ৰসাৰণ কৰিব পাৰি। বৰ্তমান সময়ত
10 বছৰৰ বাবে নিয়োগ হোৱা এজন সৈনিকৰ বাবে মুঠ 5.12 কোটি খৰচ কৰা হয়। যদি সৈনিকজনৰ কাৰ্যকাল 14 বছৰলৈ বৃদ্ধি কৰা হয় তেন্তে খৰচৰ পৰিমাণ হয়গৈ 6.83 কোটি টকা। কিন্তু যদি এই আঁচনি প্ৰযোজ্য হয় তেন্তে এজন সৈনিকৰ বাবে হোৱা খৰচৰ পৰিমাণ হ'ব কেৱল 80 পৰা 85 লাখ পৰ্যন্ত। গতিকে ৰাহি হোৱা পুঁজি প্ৰতিৰক্ষা বাহিনীৰ আধুনিকৰণত খৰচ কৰিব পৰা যাব। বৰ্তমান সময়ত পাকিস্তান আৰু চাইনাৰ লগত সীমা বিবাদৰ বাবে এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে নিশ্চিতভাৱে চৰকাৰে সৈন্যৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰিছে আৰু এনে আঁচনিয়ে চৰকাৰক সহায় কৰিব। এই আঁচনি কাৰ্যকৰী হলে প্ৰথমতে 100 জন অফিচাৰ আৰু 100 জন সাধাৰণ সৈনিকক নিযুক্তিৰ জৰিয়তে প্ৰথমতে আঁচনিৰ দক্ষতা পৰীক্ষা কৰা হ'ব আৰু যদিহে আঁচনিখন সফল হয় তেন্তে তাক পূৰ্ণাংগ ৰূপত কাৰ্যকৰী কৰা হ'ব। গতিকে বন্ধুসকল, এই আঁচনিয়ে নিশ্চয় যুৱ সমাজক সহায় কৰিব আৰু জনসাধাৰণৰ মাজত মাতৃভূমিৰ প্ৰতি স্নেহ আৰু ভালপোৱা বৃদ্ধি কৰিব। Okay, so this is the complete analysis of the topic. Hope you all understand. যদি এই বিষয়ে আপোনাৰ কিবা মতামত আছে তেন্তে কমেন্ট সেকশনত কমেন্ট কৰক। যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কৰক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। So this is Vipul Joshi signing off today. Thank you.